নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মই এটা কদম ফুলৰ লেখীয়া, দেখিবলৈ একেই কদম ফুল পাহৰ গতে হ'ব, তাৰে এটা ৰেচিপি লৈ আহিছোঁ। পিঠাগুড়িৰ ৰেচিপি, পিঠাগুড়ি আৰু চাউলেৰে বনোৱা এটা ৰেচিপি। চাওকচোন কেনেকৈনো বনাওঁ। এয়া চাউল কেইটামান কালিয়ে 2 কাপমান হ'ব ৰাতি তিয়াই থৈছিলোঁ আৰু ভালদৰে এতিয়া টুকি ল'লোঁ। টুকাৰ পিছত মিক্সিত ভৰাই লৈছোঁ ভালদৰে পিচি ল'বৰ বাবে। মিক্সিত ভৰাই লৈ চাউলখিনি মই ভালদৰে পিচি ল'ম। পিচি লোৱাৰ পাছত আৰু কেনেকৈনো কি দি বনাওঁ, ইয়াৰ লগত দিবলৈ কি লাগিব সেইবিলাক আপোনালোকক দেখুৱাই থাকিম। ভালদৰে ভিডিঅ'টো চাই যাব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজি এই ভিডিঅ'টোত মই কেনেকৈনো কি দি বনাইছোঁ আপোনালোকে চাওকচোন। এয়া পিঠাগুড়িখিনি খুন্দি লৈ পেলাই এতিয়া মই ভালদৰে চালনী এখনত চালি লৈছোঁ। মই এখন হাতেৰে চালিবলগীয়া হৈছে আৰু এখন হাতেৰে মোবাইলটো ধৰিবলগীয়া হৈছে, সেইকাৰণে অকণমান দিগদাৰ হৈছে দেখুৱাবলৈ। সেইকাৰণে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই যাবচোন। এখন হাতে ভিডিঅ' কৰিবলৈ বৰ অসুবিধা হয়, তথাপিও মই কষ্ট কৰি হ'লেও আপোনালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। এয়া পিঠাগুড়িখিনি মিক্সিত খুন্দি হৈ গ'ল, চালি ল'লোঁ আৰু ইমানখিনি পিঠাগুড়ি ওলালে। এই পিঠাগুড়িখিনি মই এতিয়া মুঠিবৰ বাবে গৰম পানী লাগিব, সেইকাৰণে অলপ গৰম পানী কৰি লৈছোঁ। এয়া অলপ গৰম পানী কৰি লৈছোঁ। তাৰপিছতে এইখিনি এতিয়া গৰম পানী দি ভালদৰে মুঠিব লাগিব। ইয়াত অকণমান নিমখ দি লৈছোঁ, সোৱাদ হ'বৰ কাৰণে অকণমান নিমখ দিছোঁ। নিমখখিনি দি ভালদৰে মিক্স কৰি লৈ এতিয়া গৰম পানীৰে সৈতে আটা মুঠাৰ গতে মঠি ল'ব লাগিব। আটা মুঠা লেখীয়াকৈ ডোটো কৰি ল'ব। অলপকৈ গৰম পানী দিব, সৰহকৈ দি নিদিব। উতলা গৰম পানী ল'ব লাগিব, কিন্তু তেতিয়াহে ডোটো ভাল হ'ব। এনেদৰে মই ভালদৰে মঠি লৈছোঁ। 3-4 মিনিটত মোৰ মঠি হৈ গৈছে। গৰম পানী অলপকৈ দি আপোনালোকে এনেকৈ লাহে মঠি থাকিব। একেবাৰতে দি দিলে কিন্তু দিগদাৰ হ'ব। আৰু এয়া দেখিছেনে, মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া এই ডোটো মই 15 মিনিটৰ কাৰণে ঢাকি থৈ দিম, ৰ'বলৈ দিম। তাৰ বাবে মই এতিয়া আৰু কেইটামান বস্তু যোগাৰ কৰিব লাগিব। এয়া হৈছে কেইটামান বাচমতি চাউল। বাচমতি চাউল 2 মুঠিমান হ'ব, মই 2 ঘণ্টামানৰ আগতে তিয়াই ৰাখিছিলোঁ। আৰু এইখিনি এতিয়া চাউল ধৰা খৰাহী এটাত টুকি ল'ব লাগিব পানীটো নিগৰিবৰ বাবে। এতিয়া মই চাউল ধৰা খৰাহী এটালৈ টুকি লৈছোঁ। আপোনালোকে বাচমতি চাউলৰ সলনি বেলেগ চাউলো ল'ব পাৰে। আৰু বাচমতি চাউলটো লৈছোঁ মই এইটো কাৰণেই, চাউলটো দীঘল যে, সেইকাৰণে দেখিবলৈ এই ৰেচিপিটো যিটো পিঠা বনাম সেই পিঠাটো কদম ফুলপাহৰ লেখীয়া হ'ব দেখিবলৈ। সেইকাৰণে মই বাচমতি চাউল আনি থোৱা আছিলে, সেই বাচমতি চাউলকে 2 ঘণ্টামান আগতে তিয়াই থ'লোঁ। আৰু এতিয়া এইকেইটা টুকি লৈছোঁ। টুকি লোৱাৰ পাছত মই এই পিঠাটো বনাবৰ বাবে আৰু যিকেইটা বস্তু দৰকাৰ হ'ব, মই পিঠাটোৰ ভিতৰত মানে কিছুমান পাচলি ভাজি লৈ পেলাই ভৰাই দিম। তাৰ বাবে লৈছোঁ এটা পিচি লোৱা আলু, কেইডালমান দাংবডি, অকণমান আদা, কেইটামান নহৰু ফুটা আৰু এটা পিঁয়াজ ভালদৰে কাটি লৈছোঁ সৰুকৈ। তাৰপিছত এইফালে গেছত কেৰাহীখন উঠাই দিলোঁ আৰু গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পাছতে ইয়াত মই মিঠাতেল অকণমান দিছোঁ আৰু তেলখিনি গৰম হোৱালৈকে ৰাখি দি তাত এতিয়া এই কাটি থোৱা পিঁয়াজটো দি দিলোঁ। আৰু পিঁয়াজটো ধুনীয়াকৈ ভাজি ল'ব লাগিব। পিঁয়াজটো ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'ব। তাৰপিছতে ইয়াত দিম আদাখিনি দিছোঁ। গোটেইখিনি পাচলি যিখিনি কাটি লৈছিলোঁ সেইখিনি দি দিব লাগিব। আদা, নহৰু দি পেলাই এতিয়া অকণমান ভাজি ল'ম। ইয়াত আপোনালোকে পাচলি আৰু বেলেগো দিব পাৰে, গাজৰ, চয়াবিনো দিব পাৰে, গাজৰ মিহিকৈ কাটি দিব পাৰে, কেপচিকাম দিব পাৰে। মই আজি সেইখিনি পাচলি নাই কাৰণে মোৰ যিকেইটা আছিলে সেইকেইটাকে দিছোঁ। আৰু এইফালে ভাতৰ কুকাৰো পাতি থৈছোঁ। তাৰপিছতে ইয়াত এতিয়া অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু আন্দাজমতে অকণমান হালধি দিছোঁ। তাৰপিছত এইখিনি ভাজি ল'ম।
অকণমান ৰঙচুৱা হোৱালৈকে আৰু নহৰু কেঁচা গুন্থি যোৱালৈকে ভাজি লৈছোঁ। আৰু ইয়াতে মই কাটি থোৱা দাংবটিকেইডাল আৰু পিচি লোৱা আলুটো দি দিলোঁ। দি পেলাই এতিয়া ভালদৰে মিক্স কৰি লৰাই লৈ 5 বা 10 মিনিটৰ কাৰণে মই ভালদৰে ঢাকি থ'ম। এয়া ছাইডত থকাখিনি এৰুৱাই মেলি ঢাকি দিছোঁ। ঢাকি দিম আৰু লৰাই আছোঁ। ছাইডত লগাখিনি এৰুৱাই দিছোঁ, নহ'লে ছাইডটো দেৰি যাব পাৰে। সেইকাৰণে গোটেইখিনি লৰাই মেলি এতিয়া তলিয়াখনে ঢাকি দিম। এয়া ঢাকি দিলোঁ, দেখিছেনে? 5 বা 10 মিনিটৰ কাৰণে মই গেছটো কমাই দিছোঁ। কমাই পেলাই ঢাকি দিছোঁ। আৰু এতিয়া এটা ছাইডে গেছত উঠাই দিছোঁ গৰম পানী চচটো। ইয়াতে পানী গৰম কৰিব লাগিব। মই যিহেতু ভাপত দিয়া পিঠা বনাম, সেইকাৰণে পানী গৰম কৰিব লাগিব। এইফালে পানীখিনি গৰম হ'বলৈ দিলোঁ আৰু এইফালে 5 মিনিট হৈ গ'ল। এয়া চব্জিখিনি আকৌ লৰাই দিলোঁ, হৈছে, দেখিছেনে? সিজি উঠিছে আৰু অকণমান লৰাই দিছোঁ। লৰাই হোৱাৰ পাছত মই গেছৰ চুইচটো বন্ধ কৰি দিছোঁ। আৰু এইখিনি ঠাণ্ডা হ'বলৈ এতিয়া এখন থাললৈ কাঢ়ি ল'ম। তাৰপিছতে মই যে মঠি থোৱা ডোটো, সেইটো 20 মিনিট হৈ গ'ল। এতিয়া এই ডোটো দেখিছেনে ধুনীয়াকৈ কোমল হৈ গৈছে। এয়া মই মঠি থোৱাতকৈ আৰু অলপ কোমল হৈ গ'ল। এয়া লাডু কৰি মই দেখুৱাই দিছোঁ, ধুনীয়া কোমল হৈ গ'ল। এটা ধুনীয়া ডো প্ৰস্তুত হৈ গ'ল। আৰু এইফালে মই বাচমতি চাউলকেইটা টুকি থৈছিলোঁ পানী নিয়ৰ হ'বলৈ। আৰু এইফালে এইখিনি বনাই লোৱা পাচলিখিনি, আৰু লাগিব অকণমান বাটাৰ, আৰু এটা লাগিব ফুটা থকা চাউল ধোৱা খৰাহী হ'লেও হয়, মই এইটোৱে লৈছোঁ। আৰু এতিয়া মই এইকেইটা আটা মঠি পেলাই ৰুটি বনাবলৈ যেনেকৈ লাডু কৰি লয়, তেনেকৈ লাডু কৰি ল'ম। এটাকে লাডু কৰি লৈ ধুনীয়াকৈ ৰুটি বনোৱাৰ লেখীয়াকৈ শ্বেপ এটা কৰি ল'ম। শ্বেপ কৰি লৈ গোল কৰি লৈ পেলাই মাজতে মই অকণমান গাঁত কৰি পেলাই তাতে সেই চব্জিখিনি যে বনাইছিলোঁ, সেই চব্জিখিনি ভৰাই দিব লাগিব। ধুনীয়াকৈ লাডুকেইটা কৰি লৈছোঁ। এয়া ধুনীয়াকৈ হাতেৰে মঠি পেলাই লাডু কৰি লৈছোঁ। আৰু এয়া দেখিছেনে, আটালে মঠি পেলাই ৰুটি বনাবলৈ যেনেকৈ কৰি লওঁ, তেনেকৈ কৰি ল'ব লাগিব। আৰু মাছটো এতিয়া অকণমান দ কৰি তাতে এইখিনি ভাজি লোৱা পাচলিখিনি মাজত দি পেলাই গোল গোল কৰি দিলোঁ। মোৰ মোবাইলটো এটা হাতে ধৰিব লগাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ। আৰু এনেকৈ গোল কৰি লৈ এই থৈ দিয়া চাউলখিনি তেনেকৈ লাডুটো লাহেকৈ ঘূৰাই দিব। তাতে চাউলখিনি লাগি ধৰিব, দেখিছেনে? চাউলখিনি ধুনীয়াকৈ লাগি ধৰিলে আৰু এইটো ছাইডত ৰাখি দিব। এনেদৰে মই গোটেইকেইটা লাডু বনাই ল'ম। এটা এটাকৈ গোটেইকেইটা বনাই ল'ম। মই এটা হাতে মোবাইলটো ধৰিবলৈ আপোনালোকক বাৰে বাৰে কৈছোঁ, অসুবিধা হোৱাৰ বাবে মই আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই। তথাপিতো যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত এতিয়া তেনেকৈ বনাই লোৱাৰ পাছতে অকণমান বাটাৰ দি এই খৰাহীটোত তলটোত বাটাৰ অকণমান দি সানি দিম। নহ'লে লাডুকেইটা দি দিয়াৰ পিছত গৰম পানীত যেতিয়া আমি ভাপত দি দিম, তেতিয়া লাগি ধৰিবও পাৰে। সেইকাৰণে এনেকৈ ছাইডত সানি দিছোঁ। এনেকৈ ধুনীয়াকৈ হাতেৰে সানি দিব। ব্ৰাছেও সানিব পাৰে। মোৰ ব্ৰাছো আছিলে, কিন্তু মই এতিয়া মানে যাবলৈ অসুবিধা হৈছে, সেইকাৰণে হাতেৰে সানি দিলোঁ। আৰু এতিয়া বনাই লোৱা লাডুকেইটা এটা এটাকৈ খৰাহীটোত দি দিছোঁ, দেখিছেনে? লাহে লাহে এটা এটাকৈ দি দিলোঁ। মই তিনিটাকৈ দিম। তাৰপিছত এতিয়া পানীখিনি উতলি আছে ধুনীয়াকৈ। এয়া তাতে খৰাহীটো বহুৱাই দিম। খৰাহীটো বহুৱাই দি এখন কাঁহীৰে ঢাকি দিম আৰু 15 পৰা 20 মিনিটৰ বাবে এনেদৰে মই ৰাখি দিম। এতিয়া কাঁহী এখনে ঢাকি দিম। এয়া দেখিছোঁ, কাঁহী এখনে ঢাকি দিলোঁ আৰু 15 পৰা 20 মিনিটৰ বাবে এইখিনি মই ৰাখি দিলোঁ। এয়া 15-20 মিনিট হৈ যোৱাৰ পাছত
মই কাঁহীখন দাঙি পেলাই আপোনালোকক দেখাইছোঁ অকণমান। এইয়া দেখিছেনে, অলপ অলপকৈ চাউলটো ফুলি উঠিছে, আৰু অকণমান লাগিব, সেইকাৰণে আৰু অকণমান সময় ঢাকি দিলোঁ। এই দাঙি পেলাই আকৌ চালোঁ, ধুনীয়াকৈ হৈ গৈছে দেখিছেনে। এইয়া ধুনীয়াকৈ সিজি গ'ল। এই লাডুটো বাৰু কদম ফুলপাহৰ লেখীয়া হোৱা নাইনে দেখিবলৈ, সেইকাৰণে মই ইয়াৰ নাম কদম ফুলৰ লাডু দিছোঁ। আপোনালোকে বেলেগ দিলেও দিব পাৰে। আৰু এইকেইটা পিছৰকেইটা বনাই থোৱা লাডুকেইটা আকৌ মই ইয়াত দি পেলাই 20 মিনিটৰ বাবে ৰাখি দিম। এয়া এটা এটাকৈ দি লৈছোঁ, আকৌ 20 মিনিটৰ বাবে ৰাখি দিম। আকৌ আগৰ দৰে একেটা প্ৰচেছতে এনেদৰে কাঁহীখনে ঢাকি দিম। এয়া দেখিছেনে, আৰু এয়া ঠাণ্ডা হ'লত ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে। ফুলপাহৰ লেখীয়া সঁচাকৈ হোৱা নাইনে বাৰু? মই হ'লে কদম ফুলপাহৰ লেখীয়া একেই দেখিছোঁ, সেইকাৰণে ইয়াৰ নামো দিছোঁ কদম ফুল। আৰু এইটো দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হয়। আৰু মই দেখিবলৈ ধুনীয়া হোৱাকৈ দুটামান জলকীয়া আৰু মান ধনিয়া পাত লৈ পেলাই সজাই দিছোঁ, যাতে দেখিবলৈ ধুনীয়া হয়। এইয়া দেখিছেনে, ওচৰৰ পৰা দেখাই দিছোঁ মই। এইয়া মই হ'লে খুব ধুনীয়া দেখিছোঁ। আৰু আপোনালোকে কেনেকুৱা দেখিছে মোক কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। এইয়া ইমান ধুনীয়া লাগিছে দেখিবলৈ, দেখিছেনে। আৰু এইটো দেখিবলৈ যিমান ধুনীয়া হয়, খাবলৈও কিন্তু সিমানেই সোৱাদ হয়। এয়া দেখিছেনে, আৰু মই আপোনালোকক এটা কাটি পেলাই দেখুৱাই দিম, ফালি পেলাই। এয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম।